নমস্কাৰ, মই এনআইটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত নতুন ৰেমেডি এটা লৈ আহিছোঁ। আপোনালোকে অলপ স্কিপ নকৰাকৈ চাব। মই ৰেমেডিটো হৈছে আমাৰ এতিয়া ঠাণ্ডা দিন আহি আছে। বৰ্তমান আমাৰ ছেপ্টেম্বৰ মাহ সোমাবলৈ হৈছে আৰু এই ছেপ্টেম্বৰ মাহৰ পৰা আমাৰ চুলিত কিবা উফি হোৱা দেখা যায় আৰু চুলি সৰে। তেতিয়াৰ পৰা অলপ আৰম্ভ হয় আৰু চুলি সৰা আৰু উফি হোৱাটো। সেইকাৰণে এই চুলি সৰা বা উফিৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰিম আৰু তাৰ সমস্যাবিলাক কেনেকৈ দূৰ কৰিব পাৰোঁ, এইটো ৰেমেডি লৈ মই আজি আহিছোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো। কাৰণ আমাৰ এতিয়া আৰু আমাৰ চুলি কেনেকৈ ঘন হৈ থাকিব বা উজ্জ্বল হৈ থাকিব, সেই সকলোবিলাক লৈ মই আজি আপোনালোকৰ ওচৰত আহিছোঁ আৰু আপোনালোকে অলপ স্কিপ নকৰাকৈ চাব। ব'লক আমি আজি আচল ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিব। এতিয়া ভিডিঅ'টো মই কি বস্তু লাগে ভিডিঅ'টো দেখুৱাই আছোঁ। এইটো এল'ভেৰা মই লৈছোঁ 3টা, এই 3টা, আৰু পিঁয়াজ 2টা লৈছোঁ, এই 2টা, আৰু এইফালে নৰসিংহ পাত লৈছোঁ। কাৰণ নৰসিংহ পাতটো আমাৰ উফিৰ কাৰণে বহুত ভাল হয় আৰু চবেই জানে পিঁয়াজ আমাৰ চুলি দীঘল কৰাত সহায় কৰে আৰু চুলি সৰাত বন্ধ কৰে আৰু নতুন চুলি গজায়। আৰু এল'ভেৰাটোতো চবেই জানে, এল'ভেৰা আমাৰ চুলিৰ কাৰণে বহুত ভাল, ঘন হৈ থাকে, চিকচিকীয়া হৈ থাকে এল'ভেৰা লগালে আৰু চুলি কোমল হয়। আৰু মই ইয়াত মেথি গুটি অলপ লৈছোঁ, এইটো মেথি গুটি অলপ লৈছোঁ, আৰু এইফালে ক'লা জিৰা আৰু এইটো নাৰিকল তেল। মই কেনেকৈ সকলোবিলাক মিক্স কৰি কেনেকৈ বনাম আপোনালোকক মই দেখুৱাই দিছোঁ। মই এখন চচ লৈছোঁ, দেখিছে যে চচপেন এখন লৈছোঁ, ইয়াতে দিম মই নাৰিকল তেলটো। নাৰিকল তেলটো দিলোঁ আৰু এতিয়া মই দিম নৰসিংহ পাত। ধুনীয়াকৈ ধুই মেলি কৰিছোঁ আৰু আগতে, আৰু এতিয়া এল'ভেৰা আপোনালোকে দেখিছে যে হালধীয়াটো কাটি পেলাব, হালধীয়া ৰস ওলাই যে জেলটো এনেকৈ কাটি পেলাব। এইটো বেয়া হয়, এইটো কাটিলে বেয়া, আৰু এনেকৈ টুকুৰাকৈ কাটি দিব। মই তেলটো অলপ কমকৈ লৈছোঁ যে সেইকাৰণে এটা এল'ভেৰা দিছোঁ। আৰু পিঁয়াজটো আপোনালোকে একেবাৰে ৰঙাটো ল'ব, পিঁয়াজৰ কিছুমান বগা আছে, বগাটো বেয়া, কিন্তু ৰঙা পিঁয়াজটো ল'ব, একেবাৰে এনেকৈ ৰঙাটো। মোৰতো ইমান ৰঙা নহয় বাৰু, হ'লেও এনেকৈ ৰঙাটো ল'ব, বগাটো নল'ব। পিঁয়াজ মই এটাও দিলোঁ, 2টা আনিছিলোঁ কিন্তু এটাই দিছোঁ, কাৰণ তেলটো মই কমকৈ দিছোঁ সেইকাৰণে এটাই দিছোঁ। মেথি গুটি আৰু এইফালে ক'লা জিৰাটো মই এটাই দিছোঁ। আৰু এটা কথা আপোনালোকক মই নেদেখোঁ, কাৰোবাৰ যদি চুলি পকিছে, কফি অলপ লগাব, কফি বহুত চুলি পকাত সহায় কৰে। আমাৰো অলপ পকিছে, বয়স হৈছে, সেইকাৰণে আমি নিজে লগাম যে, সেইকাৰণে মই এই কফিটো লগাইছোঁ। দেখিছে কফি, ইমানখিনি লগাব।
এনেকুৱা 1 চামুচমান লগাব। এয়া গোটেইখিনি দিয়া হ'ল। এতিয়া মই কিমান মিনিট গৰম কৰিম আপোনালোকক বাৰু মই দেখুৱাই আছোঁ। আৰু আপোনালোকে গৰম কৰোঁতে সদায় ল' ফ্লেমত গেছটো ৰাখিব, কম জুইত মানে গৰম কৰিব। কম জুইত গৰম কৰিব আৰু 20 মিনিট 15 মিনিটমান গৰম কৰিব। গৰম কৰি যেতিয়া অলপ ৰং সুঙিয়াব তেতিয়া গেছটো নমাই দিব। আৰু মই এতিয়া গৰম কৰি ল'ম, তাৰপিছত আপোনালোকক কোনটো সময়ত কেনেকৈ হ'লে নমাব লাগে এইটোকো আপোনালোকক দেখুৱাই দিছোঁ। এই দেখিছোঁ কেনেকৈ উতলি আছে, আৰু এনেকৈ লৰাই থাকিব নহ'লে পুৰিব। লৰাই থাকিব। দেখিছনে পিঁয়াজবিলাক অলপ ৰঙা হৈছে। এনেকুৱা ৰং হওঁতে আপোনালোকে গেছটো নমাই দিব। দেখিছনে পিঁয়াজ ৰঙা হ'ল। আৰু বেৰাটো গেছ বন্ধ কৰি দিলোঁ, আৰু এইটো ঠাণ্ডা হ'বলৈ দি পিনি মই বটলত ভৰাই থ'ম। আপোনালোকক এইটো দেখুৱাই দিছোঁ। মই তেনেকৈ ভৰাই থ'ম। গেছৰ পৰা নমাই এনেকৈ থৈ দিলোঁ। এতিয়া ঠাণ্ডা হ'ল। এতিয়া মই গিলাচ এখনত ওলাই লৈছোঁ। এতিয়া ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পিছত মই এইটো গিলাচতে এইটো প্লাষ্টিক ডিছ ইয়াতে মই ওলাম। কাৰণ যিকোনো এটা ল'লে হ'ল, আৰু বাতি বা গিলাচ হওক কাপ হওক। মই এতিয়া তেলটো ওলাইছোঁ আৰু এইটো কফি বটল এটাই লৈছোঁ। আৰু এই কফি বটলটো কেলৈ লৈছোঁ, এতিয়া ঠাণ্ডা দিন আহিছেতো এইকাৰণে মানে নাৰিকল তেলটো গোটা বান্ধে। সেইকাৰণে এনেকুৱা টেমাত থ'লে মানে ভাল, ওলাই লগাব পাৰে মানে। তো নগলিলেও মানে এনেকৈ হাতেৰে ওলাই লগাব পাৰে। সেইকাৰণে মই ইয়াত লৈছোঁ। আৰু এটা কথা আপোনালোকক মই কৈ দিছোঁ, এইটো মই অলপ নেমু 1 টুকুৰা লৈছোঁ। এইটো কাৰণ এই তেলটো অলপ পিঁয়াজ গোন্ধাই, আৰু মিঠি দানাটো অলপ গোন্ধাই নহয়, মছলা নহয় জানে। সেইকাৰণে নেমুৰ ৰস অলপ চেপি থৈ দিব, তেতিয়া গোন্ধটো ইমান নাহে মানে। তাৰপিছত আপোনালোকে যিদিনা চুলি দিব সেইদিনাই ৰাতি লগালেও ভাল, আৰু আপোনালোকে 2 ঘণ্টা 3 ঘণ্টাৰ আগত লগায়ো ধুই পেলাব পাৰিব। আৰু এনেকৈ লগাব, আপোনালোকৰ সকলো চুলিৰ সমস্যা দূৰ হ'ব, আৰু আপোনালোকৰ চুলি দীঘল হ'ব, ধুনীয়া হ'ব, আৰু ঘন হ'ব। মই এইটো ধুনীয়াকৈ এতিয়া নেমু চেপি দিলোঁ। এতিয়া ধুনীয়াকৈ থৈ দিওঁ। আৰু আপোনালোকেও এনেকৈ বনাই লগাব, আপোনালোকেও ভাল সুফল পাব।